ভাৰতৰ শিল্পকলাৰ এক চমু পৰিচয়মূলক টকা। চাৰুকলা অৰ্থাৎ ফাইন আৰ্টৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ প্ৰয়োজন। বিশেষকৈ নৱম দশম শ্ৰেণীত যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাইন আৰ্টক ঐচ্ছিক বিষয় হিচাপে লৈছে। প্ৰশ্ন: ভাৰতৰ শিল্পকলা এক চমু পৰিচয়মূলক টকা আগবঢ়োৱা। উত্তৰ: ভাৰতবৰ্ষ এখন নানা জাতি, উপজাতি, গোষ্ঠী, জনগোষ্ঠী, নানা ভাষা, বৰ্ণ, সংস্কৃতি আদিৰে অতি বিচিত্ৰ আৰু বিশাল দেশ। তেনে এক বিচিত্ৰ আৰু বিশাল দেশৰ অতি সমৃদ্ধিশালী কলা সংস্কৃতিৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাটো সঁচাই এক দুৰূহ কাম। ভাৰতৰ সমৃদ্ধিশালী কলা পৰম্পৰাটিৰ বিষয়ে কলা ইতিহাসৰ আৰম্ভণিৰ পৰা সাম্প্ৰতিক কাললৈকে কেইটিমান নিৰ্দিষ্ট আৰু অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু নিৰ্বাচন কৰি লোৱা হৈছে। বৌদ্ধ ধৰ্মীয় কলা আৰু হিন্দু ধৰ্মীয় কলাৰ ইতিহাস অতি বৈচিত্ৰ্যপূৰ্ণ, বৈভৱশালী আৰু বিশাল। সাঁচীৰ স্তূপ, বাৰসতৰ যক্ষী মূৰ্তি আদি বৌদ্ধ ধৰ্মৰ অমৰ কীৰ্তি। দক্ষিণ ভাৰতৰ চোলাসকলৰ ৰাজত্বৰ সময়ছোৱাত আনুমানিক 1000 খ্ৰীষ্টাব্দত ভাৰতীয় কলাই সুউচ্চ শিখৰ আৰোহণ কৰিছিল। তাৰ তাম্ৰ ধাতুৰে নিৰ্মিত ভাস্কৰ বা মূৰ্তিকলাৰ খ্যাতি সমগ্ৰ বিশ্বত বিয়পি পৰিছিল। বৌদ্ধ কলা আৰু হিন্দু কলাৰ পৰৱৰ্তী স্তৰত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱপুষ্ট ভাৰতৰ শিল্পকলাই এক বিশেষ সমৃদ্ধি লাভ কৰিছিল। তৎকালীন সময়ৰ মোগল চিত্ৰকলা আৰু ৰাজস্থানী চিত্ৰকলাৰ চমু আভাস ভাৰতৰ শিল্পকলাৰ আলোচ্য বিষয়। ভাৰতবৰ্ষৰ শিল্পকলাৰ সুকীয়া বৈশিষ্ট্য আৰু সৌন্দৰ্য আছে। যুগে যুগে নানা ৰহণীয়া, বাৰে বৰণীয়া কলাৰ ন প্ৰকাশ ঘটিছে আৰু নানা পৰিৱৰ্তনেও দেখা দিছে। কিন্তু ভাৰতীয় কলাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে তাৰ বিচিত্ৰতা আৰু বিভিন্ন ৰূপ। এই বিচিত্ৰতা আৰু বিভিন্নতাই তাৰ মূল আকৰ্ষণ। আজিলৈ ইমানেই। পৰৱৰ্তী পৰ্যায়ত নতুন প্ৰশ্নোত্তৰ লৈ আহিম। ধন্যবাদ।